Welcome to my YouTube channel. সকলকে স্বাগতম জনাইছো মোৰ YouTube চেনেলত। বন্ধুসকল আজি আপোনালোকৰ বাবে নতুন এটা ভিডিও লৈ আহিছো। তেন্তে বলক আমি ভিডিওটোলৈ আগুৱাই যাওঁ। তো বন্ধুসকল আজি যেটো ভিডিও মই আপোনালোকৰ কাৰণে লৈ আহিছো এইটো ভিডিও শেষলৈকে চাই যাব। যেটো এইটো ভিডিওত বহুত ৰহস্য আছে, বহুত ডাঙৰ কথা আছে। স্কিপ নকৰাকৈ ভিডিওটো শেষলৈকে চাই যাব। তো বন্ধুসকল এটা ৰবটৰ কথা আমি আজি পাতিম ভিডিওটোত। বন্ধুসকল এটা ৰবট আছে যেটো নেকি মানুহৰ দৰে কথা পাতিব পাৰে, মানুহৰ দৰে কাম কৰিব পাৰে, মানুহৰ দৰে খোজ কাঢ়িব পাৰে। তো বন্ধুসকল সোফিয়া নামৰ যেটো ৰবট আছে এইটো ৱৰ্ল্ডত নম্বৰ 1 ৰবট হয়। একদম মানুহৰ দৰে যেটো আপুনি সুধিব তাকে আপোনাক উত্তৰ দিব, মানে ঠিক মানুহৰ দৰে চাল চলন কথা বতৰা সব মানে একেই আৰু। তো বন্ধুসকল সোফিয়া নামৰ ৰবটটো মহিলা ৰবট হয় আৰু ইয়াক বনাইছিলে যিজন মানুহে কাষতে বহি আছে এইজন মানুহে আমেৰিকাত বনাইছিলে। এইজন মানুহে এতিয়া কথা পাতি আছে, তেওঁ বনাইছিলে আমেৰিকাত আৰু আমেৰিকাত বনাই গোটেই ৱৰ্ল্ডত তেওঁ এতিয়া নাম কমাইছে। এতিয়া সোফিয়া নামৰ ৰবটটোৰ নাম প্ৰত্যেকটা ষ্টেটত প্ৰত্যেকটা কাউণ্ট্ৰিত মানে চিনি পায় জানে। তো বন্ধুসকল সোফিয়া নামৰ ৰবটটো আমাৰ ইণ্ডিয়াত আহি গ'ল। অলপ দিন হ'ল আমাৰ ইণ্ডিয়াত মুম্বাইত আৰু হায়দৰাবাদ এইবোৰ জেগাত কিছুমান জেগাত আহি ভিজিট কৰি গৈছে আৰু বহুত মানুহে দেখিছে নিজ চকুৰ পৰা কথা বতৰা পতা, খোজকঢ়া ঠিক মানুহৰ দৰে চাল চলন কথা বতৰা পতা চেম একে। তো বন্ধুসকল আপোনালোকক সঁচাকৈ চাগে শুনিবলৈ মন গৈছে সোফিয়া নামৰ ৰবটটোৱে কিদৰে কথা পাতে। তেন্তে বন্ধুসকল মই আপোনালোকক তাৰ মাতটো শুনাই দিছোঁ। To the show. It's lovely to have you. And you are a fan of This Morning, aren't you? In fact, I am an admirer of your work. I am a big fan of your other show, Dancing on Ice as well. Even walking is tough for me, so dancing on ice is highly impressive. It's our first time having a robot as a guest on the show. I know that Philip used to host a show with a human-operated gopher puppet, so talking with a robot should be easy for you. And we understand that you've recently learned a new skill, haven't you? So what is that? I have learned how to draw. This new skill took several months, a team of talented engineers, and collaboration with artist Patrick Trussett to achieve. I am really excited to show you how it works. Oh, we're very excited. তো বন্ধুসকল আপোনালোকে চালেই আৰু শুনিলেই সোফিয়া নামৰ ৰবটটো কিমান ধুনীয়া কথা পাতিব জানে। তো বন্ধুসকল সোফিয়া নামৰ ৰবটটো প্ৰত্যেকটো কাউণ্ট্ৰিত এনেকৈ নিজৰ নাম কমাইছে। আৰু বন্ধুসকল ভিডিওটো চাই যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। আজিলৈ ইমানে, আকৌ উভতি আহিম নতুন এটা ভিডিঅ'লৈ। এতিয়ালৈ ইমানে, বাই বাই। জয় অসম, জয় অসম, জয় অসম।